হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি বনাব লৈছোঁ সৰু মাছ পাতত দিয়া নলটেঙাৰ সৈতে। আৰু ইয়াৰ বাবে মই 2 খিলা কলপাত জুইত ভালদৰে সেকি লৈছোঁ। এয়া মাছ, এয়া ভালদৰে বাছি ইয়াত নিমখ হালধি মিহলাই লৈছোঁ। আৰু ইয়াত থেতেলিয়াই লোৱা আদা নহৰু মিহলাই দিছোঁ। এয়া আদা নহৰু, এয়া 3টা কেঁচা জলকীয়া মাজত দুফাল কৰি দিছোঁ। এয়া নলটেঙাৰ পাত আৰু এই পাতখিনি আমি ভালদৰে মিহি মিহিকৈ কাটি দিম। কাটি ইয়াত মিহলাই দিছোঁ। এয়া নলটেঙাৰ পাত। ইয়াত যিহেতু মই আগতেই নিমখ হালধি সানি থৈছোঁ, সেয়ে এতিয়া নিমখ হালধি একো নিদিওঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি দিব পাৰে। এয়া কলপাত 2 খিলা ভালকৈ মেৰিয়াই থৈছোঁ। মই যিদৰে ভিডিঅ'টিত দেখাইছোঁ সেইদৰে আপোনালোকে কৰিব পাৰে। এয়া কলপাতে ভালদৰে বান্ধি লৈছোঁ। এয়া এয়া আমাৰ টোপোলাটো বান্ধি প্ৰায় ৰেডি হৈ গৈছে। আৰু এই টোপোলাটো আমি আজি জুইত বনাম। এয়া জুই, ইয়াৰ ওপৰত আমি ৰাখি দিম আৰু তাৰ ওপৰত অঙঠাবিলাক দি দিম। এয়া আৰু এয়া আমি 10-15 মিনিটৰ কাৰণে ভালদৰে এনেকৈও ৰাখি দিম। এয়া আমাৰ পাতত দিয়া মাছ ৰেডি হৈ গৈছে। এয়া চাওক। আপোনালোকেও এনেকৈ বনাবচোন, খাবলৈ বহুত সোৱাদ হৈছে। নলটেঙাৰ সৈতে মাছৰ জুতিটো বৰ ধুনীয়া হৈছে। খাই চাবচোন, কেনেকুৱা পালে মোক জনাব।